ৰ'ব গাইজ আপোনালোক মই এটা বস্তু দেখাই আছোঁ। চ' গাইজ মোৰো ফাৰ্ষ্ট বিশ্বাস হোৱা নাছিল যেতিয়া মই ৰাতিপুৱা উঠি চাওঁ যে ইউটিউবৰ পৰা মোক এটা নটিফিকেশ্যন আহিছিল আৰু তাতে পুৰা লিখাই আছে যে আজি আপোনাৰ মানে 100 ছাবস্ক্ৰাইব কমপ্লিট হৈ গ'ল। চ' বহুত বহুত ধন্যবাদ, বহুত বহুত মানে থেংক ইউ ছ' মাছ। আপোনালোকে ইমান আশীৰ্বাদ ইমান মানে ছাপোৰ্ট কৰিছে। আজি মোৰ লাগি আছে যে 3-4 মাহৰ আজি ফলটো মই পাই গ'লোঁ। চ' বহুত বহুত ধন্যবাদ, আপোনালোকে ইমান মানে ছাপোৰ্ট কৰিছে। আৰু এতিয়া বৰ্তমান মই আছোঁ জেঠিহঁতৰ ঘৰত, মানে আমাৰ ঘৰত মই আলহী আছিল আৰু বহুত দিন মই ভিডিঅ' দিব পৰা নাছিলোঁ, বেয়া নাপাব। চ' কিবা কাৰণত দিয়া নাছিল, ঘৰৰ অলপ প্ৰব্লেম হৈছিল। চ' মই প্ৰব্লেমটো পিছত ক'ম। চ' যেতিয়া পাৰোঁ আপোনালোক মই পিছত নেক্সট ব্লগত কৈ দিম কিহৰ কাৰণে মই মানে ব্লগটো দিব পৰা নাছিলোঁ। চ' আজি মোৰ ভাল লাগিছে ৰাতিপুৱা যেতিয়া মই দেখা পালোঁ যে 100 ছাবস্ক্ৰাইব কমপ্লিট হৈ গ'ল। চ' এতিয়া গাইজ আৰু যিমান পাৰোঁ সোনকালে ব্লগ দিব চেষ্টা কৰিম। আৰু গাইজ নেক্সট ব্লগত মই এটা বস্তু অৰ্ডাৰ দিছিলোঁ। চ' সেই মানে ব্লগত মই আপোনালোক দেখাম। আৰু মই সেই বস্তুটো আগৰ পৰা মানে প্লেনিং আছিল যে মই এইটো বস্তু লাগি কেতিয়াবা ইউজ কৰিব মানে। চ' আপোনালোক নেক্সট ব্লগত মই এইটো দেখাম। চ' গাইজ আজি ভিডিঅ'টো অলপমান সৰু হ'ব পাৰে, আপোনালোকে স্কিপ নকৰিব। এনেদৰে চেনেলত যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰাৰ চেষ্টা কৰি দিব। চ' গাইজ আৰু 100 ছাবস্ক্ৰাইব কমপ্লিট হৈ গ'ল আৰু আপোনালোক মই এটা আশা কৰোঁ যে আপোনালোকে মোক প্লিজ 200 ছাবস্ক্ৰাইব কিবা কৰি কমপ্লিট কৰি দিয়ক। চ' যদি 200 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিয়ে মই সঁচাই আপোনালোকক মানে নিজে এটা চেলিব্ৰেশ্যন কৰিম আৰু গিভআৱে কৰিম। চ' গিভআৱেটো মই কি কৰিম আপোনালোকক পিছত ক'ম। চ' আপোনালোকে প্লিজ মোৰ এই মানে 200 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিয়ক। আৰু গাইজ আজিৰ ভিডিঅ'টোত মানে অলপমান সৰু হ'ব পাৰে, স্কিপ নকৰিব। যদি কোনোবা নতুনকৈ ভিডিঅ'টো চাইছে প্লিজ এটা লাইক কৰিব চেষ্টা কৰি দিব। আজি মই ভাবিছোঁ কি এনে আৰু ফটো চোৱাটো নহয়, সেইকাৰণে আজি ব্লগো নবনাওঁ। চ' অলপমান মই এনেই ইউটিউবৰ পৰা গাইজ মই চেনেলটো খোলা হৈ গ'ল মোৰ 3-4 মাহ হৈ গ'ল কমপ্লিট। আৰু মই যেতিয়া ফাৰ্ষ্টত খুলিছিলোঁ তেতিয়া মানে আমাৰ ইয়াতে বহুত কিছুমান ইউটিউবাৰ আছে। চ' ইউটিউবৰ মানে এনেই সৰু সুৰা মানে সেইটো ব্লগ বা কি গেমিং আছে। ত' সিহঁতে মোক কৈছিল যে তুমি ব্লগ চেনেল খুলিব নালাগে, চ' এনেই থাকা, অলপ কষ্ট আছে। ত' মই ভাবিলোঁ কি সিহঁতে মানে বহুত ডাউন দিছিল মোক। চ' মই ভাবিলোঁ কি আজি খুলি লওঁ কেনেকুৱা হয় কি কথা। ত' ফাৰ্ষ্টত মই যেতিয়া এটা ছাবস্ক্ৰাইবাৰ আছিল তেতিয়া মই লাহে লাহে এটা ভিডিঅ' দিলোঁ। ত' আপোনালোকে গমে পাইছে মাই ফাৰ্ষ্ট ব্লগ বুলি। চ' সেইটোত মই ইমান ফাৰ্ষ্টকৈ নাজানো, তথাপি অলপমান দিলোঁ আৰু সেইটোত মানে অলপমান ভাল মানে ভিউজো উঠিল। ছেকেণ্ডবাৰ মই দিলোঁ যে ক'লোঁ যে শিৱ মন্দিৰৰ ওপৰত গৈছিলোঁ। ত' শিৱ মন্দিৰ তাতে গ'লোঁ, সেইটোতো দিলোঁ। চ' লাহে লাহে মোৰ মানে অলপমান ক্ৰেডিবিলিটিটো ভাল হৈ আহিল আৰু মানে চেনেলটো অলপমান উঠি আহিল। চ' বহুত ভাবিলোঁ যে মই ব্লগৰ চেনেলটো ঠিক আছে। মাজত ভাবিছিলোঁ যেতিয়া মোৰ ভিউজ উঠা নাছিল তেতিয়া মই ভাবিছিলোঁ যে মই ব্লগ চেনেল ডিলিট কৰি দিওঁ, কিবা বেলেগ চেনেল খোলোঁ। তাৰপিছত মোৰ লগৰ এটা আছিল, চ' সিয়াৰ নাম কিবা হেৰি হয় অচিনাকি হয়, তথাপিও মানে আমাৰ ঘৰত আহিছিল। চ' সি মোক কৈছিল যে ব্লগৰ চেনেলটো খোলা ঠিকে আছে, অলপ কষ্ট কৰা। ত' মই ভাবিলোঁ কি খুলি লওঁ, এৰি নিদিলোঁ আৰু থাকি গ'ল। তাৰপিছত আজি গম পালোঁ যে 3-4 মাহৰ মানে ফলটো আজি পাই গ'লোঁ। আৰু সিহঁতৰ যেতিয়া গম পালে যে মই 100 ছাবস্ক্ৰাইব কমপ্লিট হৈ গ'ল তেতিয়াও সিহঁতে মানে মুখ চুখ খোলা হৈ গ'ল। গমেই পায় যে বেলেগক ডাউন দিয়াতে কেনেকুৱা লাগে। চ' গাইজ মোক ক'লোৱে যে মই জেঠিহঁতৰ ছাতৰ ওপৰত আছোঁ। চ' ছাতৰ ওপৰত মই অলপমান এনেই আপোনালোকক মানে অলপমান ভিউ দেখাই দিওঁ। চ' ব'লক। চ' গাইজ আজি ভিডিঅ'টো এইখিনিতে সামৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ এটা লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোক মই ক'লোঁ যে 200 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিয়ক। চ' মই যিমান পাৰোঁ মই নিজৰ ঘৰৰ পৰা অলপমান ব্লগটো সোনকালে দিব চেষ্টা কৰিম। চ' শ্বৰ্ট দিব মানে অলপ বেছি চেষ্টা কৰিম, শ্বৰ্টটো অলপমান দিমেই চাগে। চ' একেবাৰে নেক্সট ব্লগত লগ পাম, তেতিয়ালৈকে বাই বাই টাটা। চ' থেংক ইউ ছ' মাছ ইমান ছাপোৰ্ট কৰাৰ বাবে। চ' বাই বাই।